লাইটটো জ্বলি আছে নেকি? ৰিলেশ্যন আছে কাপৰ ওচৰতে হৈ গৈছে ওচৰত নেউল আছে অজগৰটো ইয়াত আছে এনাকন্দা তুমি ধৰা আকৌ তুমিওতো ধৰিব লাগিব এনেকৈ কৰা আঙুলিটো এনেকৈ কৰা নহয় এনেকৈ কৰাচোন তুমি এনেকৈ কৰি ধৰি থাকা এই যাইতে নিদিয়ে কি হ'বলৈ গৈ আছে বাৰু হ'বলৈ গৈ আছে নাই ৰিপিট হ'ব পাৰে কাৰণ ইটোৰ লগত ইটো ইণ্টাৰলিংক এটা থাকে
কি হ'বলৈ গৈ আছে বুজিছা নাই কি ইমাজিন কৰাচোন কি হ'বলৈ গৈ আছে পৰিস্থিতি পোৱাগে নাই কি আছে ইফালৰখিনি পোৱা নাই ইফালৰখিনি পোৱা নাই ইয়াৰ পৰা তুমি আৰু এই কি মেমেজ পিনে নাকাজে নালাগে মেমেজ লগা থাকে চিনি পালে চিনি পাইছা না নহ'লে চিনি নাপায় ন কিজন আহিল আমাৰ খালি উঠিছে দেই আমাৰ তোমালোকে চবেই ঠিক ধৰা হ'ল চবৰে হ'ল আমাৰ মেইন এনাৰ্জি চ'ৰ্চটো হৈছে সূৰ্য আমি এখন কাল্পনিক প্ৰকৃতি বনাইছোঁ হয়নে যিটো হৈ আছে এনেকৈ হয় খাদ্যটো নিজৰ খাদ্য নিজে বনাব পাৰে হয় নাই গতিকে গছে যেতিয়া খাদ্যটো বনাব পাৰে সিহঁতে প্ৰডিউচাৰ হৈ গ'ল সিহঁতে খাদ্য নিজৰ খাদ্য বনায় আৰু গছৰ বনোৱা কিহে খায় যদি ঘাঁহ চাহ কিহে খাওঁ হৰিণা বা এনেকুৱা ধৰণৰ জীৱ জন্তুবিলাকে খায় সেইবিলাক কিহে খায় বাঘ মানুহৰ খায় গতিকে ইটোৰ লগত সিটোৰ এটা সম্পৰ্কটো দেখিছা নাই এতিয়া মই সেইটো লাইনতো ক'বলৈ যোৱা নাই কথাটো হ'ল মানুহটো দেখুওৱা নাই এইখন জাল হৈছেনে প্ৰকৃতিয়ে সৃষ্টি কৰা এখন জাল হৈ আছে নাই এখন অদৃশ্য জাল দেখিতো নাপাওঁ আমি এনেকৈ যে ৰিলেশ্যন এটা আছে আমিতো নাজানো জানো ইটোৰ লগত ইটোৰ ৰিলেশ্যনটো আমিতো নাজানো এইখন ঠিক এনেকুৱা এখন অদৃশ্য জাল হৈ আছে এখন নেটৰ দৰে আমি এই বিশ্ব ব্ৰহ্মাণ্ডত বান্ধ খাই আছোঁ নাই গতিকে কিন্তু ইয়াত মানুহ নাই মানুহ নথকাকৈ এখন প্ৰকৃতি হৈ আছে মানুহটো ক'ত আছোঁ তেতিয়াহ'লে মানুহটোতো আছোঁৱেই আমি নেচাৰেলিটো আছোঁ মানুহটো ক'ত আছোঁ বুলি ভাবি চাব পৃথিৱী এই ঢিলা কেলৈ কৰিছা
মানুহ আমি উঠি আছো ইয়াত এই প্ৰকৃতিয়ে সৃষ্টি কৰা এই সুন্দৰ জালখনৰ ওপৰত মানুহ উঠি আছো হয় নে নহয় মানুহ ইয়াত আছো আমাৰ কাৰণ মানুহ চবৰ বস্তুৰ লগত আমাৰ মানুহৰ এটা গতিকে মানুহটো আমি ইয়াৰ ওপৰত আৰামছে বহি আমি চব উপভোগ কৰি আছো যি মন যায় তাকে লৈছো চব আহৰণ কৰিছো পৃথিৱীৰ পৰা আহৰণ কৰিছো প্ৰকৃতিৰ পৰা আহৰণ কৰিছো আমি কোনো একো নিজে বনাব পৰা নাই কিন্তু ৰূপান্তৰ কৰি আছো আমি সব বস্তু প্ৰকৃতিত আছে তুমি ঘৰ বনাবলৈ লোটো প্ৰকৃতিৰ পৰাই ল'ব লাগে তাক মানুহে গলাই লৈছিকৰ পৰা মেইন চ'ৰ্চৰ পৰা আহিছে এই প্ৰকৃতিত আছে গতিকে মানুহে আমি প্ৰকৃতিয়ে সৃষ্টি কৰি ৰখা এখন নেদেখা জালৰ ওপৰত আৰামত বহি খাই আছো এতিয়া ধৰা গছ আমি মানুহে ফাৰ্ষ্টতে গছে কাটিছো ন গছ কোন আছিল গছৰ এইডাল তুমি ঢিলা কৰি দিয়াচোন গছ ঢিলা হৈ গ'ল হৰিণা কোন আছিলে হৰিণাটো মাৰি দিলে ঢিলা হৈ গ'ল হৈছেনে বাঘ মাৰি আছো মাৰিছো নাই স্বীকাৰ কৰিছো নাই আমি মানুহে কৰি আছো চব নদী বন্ধ কৰিছো নদীও কিবা হৈ গৈছে ঢিলা কৰি দিয়া যাক কৈছো ঢিলা কৰা সাপ মাৰি দেখিলেই মাৰো দে সাপ মাৰি আছো মাছ যেতিয়া ধৰি আগৰ নিচিনা মাছো নোপোৱা হৈ গৈছো মাছো প্ৰায় নাইকিয়া হৈছে হেৰি কৰা ঢিলা কৰা এইটো এটা জাষ্ট এক্সাম্পল দিছো মই তোমালোকে চোৱা এই জালখন এটা এটা প্ৰাণী নাইকিয়া হৈ গ'লে এটা এটা এনিমেল নাইকিয়া হৈ গ'লে জালখন কি অৱস্থাটো কি হৈছে ঢিলা হৈ গৈছে তাৰমানে আমি মানুহৰ ক'ত বহি আছিলো জালখনৰ ওপৰত এতিয়া গোটেই এটা এটাকে যদি গোটেইখিনি যদি নাইকিয়া হ'বলৈ হয় কেনেবাকৈ কল্পনা কৰাচোন ইমাজিন কৰা ইয়াত থকা যিমানবোৰ নাম চাম দিছোঁ মই ইয়াত চব তোমালোকে একো এটা এলিমেণ্টছ হয় এই পৃথিৱীৰ যদি এটা এটাকে নাইকিয়া হৈ যাবলৈ হয় মানুহটো ক'ত থাকিব মানুহে কি কৰিব তেতিয়া হা এই জালখনেই যেতিয়া নাথাকিব মানুহে কি কৰিব একো কৰিব নোৱাৰে এতিয়া কথাটো বুজি পাইছা নাই তোমাক গতিকে জালখন সৃষ্টি কৰি আমি বুজাব বিচাৰিছোঁ পৃথিৱীত কিমানটা এনেকুৱা এলিমেণ্ট আছে বায়'ডাইভাৰ্চিটি কি কথা যি আছে বায়'ডাইভাৰ্চিটি আমি তাৰমানে মানুহে একো এটা বস্তুৰ ক্ষতি কৰাটো উচিতৰ কথা নহয় তাৰমানে আমি ক্ষতি কৰিব নালাগে সেইকাৰণে তোমালোকক কৈ থকা হৈছোঁ যদি ক্ষতি হয় আমাৰ অৱস্থাটো জালখন এনেকুৱা ঢিলা হৈ যাব আমি খহি পৰিম নে নাই যিটো নেকি লাহে লাহে হৈ আছে প্ৰাকৃতিক দুৰ্যোগৰ পৰা আদি কৰি চব হ'বলৈ ধৰিছে এইবোৰ মাত্ৰ এই এলিমেণ্টছবিলাকৰ ভাৰসাম্যটো পৃথিৱীত নথকাৰ কাৰণে এইটো হ'বলৈ গৈ আছে চবে বুজি পাইছেনে কথাটো টাইম বেছি নলওঁ আচলতে আৰু কিবা ক'ব লগা থাকিলে এনে মই চিম্পুলকৈ গোটেই কথাখিনি বুজাব পাৰিছোঁ নাই তোমালোক বুজিলা গতিকে আমি এইটো সদায় মনত ৰখা উচিত চবে ঠিক কৰি দিয়া ঠিক কৰি দিলে এখন সুন্দৰ পৃথিৱী হৈ আছে এখন সুন্দৰ চাদৰ ওপৰত আমি বহি থাকি চবৰ পাছত আহৰণ কৰি আমি থাকিব পাৰিছোঁ হয় নহয় কিন্তু যেতিয়া এটা এটা স্পেচিছ বেছিকৈ নাইকিয়া হৈ যাব তাৰো যে এই কাম আছে এই পৃথিৱীখনৰ সেইটো আমি অনুধাৱন কৰিব পাৰিব লাগিব সেইটো নাইকিয়া তাৰ লগত বিজনেছত আৰু এটা ধৰি লোৱা সাপটো মাৰি আছোঁ এন্দুৰ বাঢ়ি গৈছে এফালে এন্দুৰটো বাঢ়ি গৈছে নাই এনেকুৱা হৈছে এনেকুৱাকৈ আমি যদি এনেকুৱা ধৰণে ইটোৱে মাৰি এটা নাইকিয়া কৰিলোঁ ইটোৰ ওপৰতটো বাঢ়িব বা কিবা হ'ব গতিকে আমি ইয়াত আৰামত থাকিব নোৱাৰিম এই জালখনৰ ওপৰত আমি আৰামতে বহি থাকিব ইমানখিনি কৰি তোমালোকক সেইটোৱে বুজাবলৈ চেষ্টা কৰিলোঁ আৰু তোমালোকৰ আছিলে নকওঁ এতিয়া কথাটো হ'ল এইটো সকলোৱে বুজি পাইছা তেতিয়াহ'লে এই জালখন ভালকৈ সামৰি ধৰি এতিয়া আকৌ ঘৰত কৰিব পাৰে এইখিনি মনত ৰাখিবা দেই